মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি আমি ভাৰতবৰ্ষত বিশ্বায়নৰ প্ৰভাৱ ইফেক্টছ অফ গ্লোবেলাইজেশ্যন ইন ইণ্ডিয়া এই সন্দৰ্ভত আলোচনা কৰিম। তোমালোক সকলোৱে জানা যে যি গ্লোবেলাইজেশ্যন বা বিশ্বায়নৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াই বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰ ব্যৱস্থাত যেনেকৈ ইয়াৰ আৰ্থ-সামাজিক দিশত, ৰাজনৈতিক দিশত বা সাংস্কৃতিক দিশত প্ৰভাৱ পেলাইছে, ঠিক একেদৰেই আমাৰ ভাৰতবৰ্ষতো এই বিশ্বায়ন প্ৰক্ৰিয়াই এই দিশসমূহত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। বিশ্বায়নে ভাৰতবৰ্ষত বিশেষকৈ তিনিটা দিশত প্ৰভাৱ বিস্তাৰ কৰাৰ সন্দৰ্ভত আমি আলোচনা আজি কৰিম। এই তিনিটা দিশ মূলতঃ অৰ্থনৈতিক দিশত প্ৰভাৱ বিস্তাৰ কৰা, ৰাষ্ট্ৰৰ সামাজিক সাংস্কৃতিক দিশত ইয়াৰ প্ৰভাৱ আৰু ৰাষ্ট্ৰৰ ৰাজনৈতিক দিশত বিশ্বায়নৰ প্ৰভাৱৰ সন্দৰ্ভত আমি আলোচনা কৰিম। প্ৰথমতে তোমালোকক অৰ্থনৈতিক দিশৰ কেনেধৰণে বিশ্বায়নে প্ৰভাৱ বিস্তাৰ কৰিছে আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত বা ভাৰতবৰ্ষত, সেই সন্দৰ্ভত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই অৰ্থনৈতিক দিশত যদি আমি চাওঁ, ভাৰতবৰ্ষত যেতিয়া বিশেষকৈ 1991 চনৰ পাছত বিশ্বায়নৰ প্ৰক্ৰিয়াটো যেতিয়া প্ৰসাৰতা লাভ কৰিছে, আমাৰ ভাৰতবৰ্ষয়ো 1991 চনত মুক্ত বজাৰ অৰ্থনীতি যি চুক্তি তাত স্বাক্ষৰ কৰাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিদেশী বিনিয়োগকাৰীসকল বা বিদেশী পুঁজিপতি গোষ্ঠীসকল, বনীয়া গোষ্ঠীসকল ভাৰতবৰ্ষলৈ অহাৰ বাটটো মুকলি কৰি দিলে। আৰু সেয়ে আমি অৰ্থনৈতিক দিশৰ যি প্ৰথম প্ৰভাৱৰ কাৰক হিচাপে পাইছোঁ বিদেশী বিনিয়োগকাৰী আধিপত্য। বৰ্তমান সময়ত ভাৰতবৰ্ষত বিদেশী পুঁজিপতি যিসকল ব্যক্তি বা গোষ্ঠী, সেই গোষ্ঠীবিলাকে ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশটো নিয়ন্ত্ৰণ কৰা দেখা যায়। MNCs কোম্পানীজবিলাক, মাল্টিনেশ্যনেল কোম্পানীজবিলাক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহ, এইবিলাকে ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে আৰু আধিপত্য বিস্তাৰ কৰিছে। ইয়াৰ বিপৰীতে আমাৰ থলুৱা বা ভাৰতবৰ্ষৰ যি পুঁজিপতি বা ভাৰতীয় যি অৰ্থনীতি ব্যৱস্থা আছে, অৰ্থনৈতিক দিশত জড়িত যি সংস্থাবিলাক আছে, সেইসকলৰ ভূমিকা এই বিনিয়োগকাৰীসকলৰ, বিদেশী বিনিয়োগকাৰীসকলৰ লগত এক তীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন হোৱা দেখা গৈছে। বোলে ভাৰতত থলুৱাভাৱে পৰম্পৰাগতভাৱে যিবিলাক কুটীৰ শিল্প আছে, সেইবিলাকৰ গুৰুত্ব নোহোৱা হৈছে। ইয়াৰ ফলত এই শিল্পবিলাকত জড়িত কৰ্মচাৰীসকল নিবনুৱা হ'ব ধৰিছে। দ্বিতীয়তে আন এটা কথা পাইছোঁ আমি, আন্তৰ্জাতিক অৰ্থনৈতিক অনুষ্ঠানৰ জৰিয়তে পুঁজিপতি ৰাষ্ট্ৰৰ শোষণ। আন্তৰ্জাতিক অৰ্থনৈতিক যি অনুষ্ঠান আছে, ইণ্টাৰনেশ্যনেল মনিটাৰী যি অৰ্গেনাইজেশ্যনছবিলাক আছে, যেনে IMF, ৱৰ্ল্ড বেংক ইত্যাদিবিলাক, এইবিলাকৰ জৰিয়তে পুঁজিপতি ৰাষ্ট্ৰবিলাকৰ শোষণ, অৰ্থাৎ উত্তৰ গোলাৰ্ধৰ পশ্চিমৰ তথা ইউৰোপৰ যিবিলাক উন্নত ৰাষ্ট্ৰ বা পুঁজিপতি ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰবিলাকে এই আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক অনুষ্ঠানসমূহক নিয়ন্ত্ৰণ কৰা দেখা যায়। আৰু সেই অৰ্থনৈতিক যি অনুষ্ঠান আছে, সেই অনুষ্ঠানবিলাকৰ পৰা ভাৰতবৰ্ষই যেতিয়া ঋণ কিছুমান চৰ্ত সাপেক্ষে গ্ৰহণ কৰে বা পায়, সেই ক্ষেত্ৰত কিছুমান যি চৰ্ত নিৰূপণ কৰি দিয়ে আৰু তাৰ ফলস্বৰূপে উন্নত ৰাষ্ট্ৰসমূহে নিয়ন্ত্ৰণ কৰিবলৈ সুবিধা পায়। আমি পাইছোঁ যে ভাৰতবৰ্ষত শিক্ষা, স্বাস্থ্য, পৰিবহণ বিষয়ত সেই ঋণসমূহ খৰচ কৰিব নোৱাৰে। বিশেষকৈ বিশ্ব বেংক, আন্তৰ্জাতিক মুদ্ৰা নিধিৰ পৰা যি ঋণ গ্ৰহণ কৰিছে, সেইবিলাক
শিক্ষা, স্বাস্থ্য, পৰিবহণ আদি এই বিষয়বিলাকত ধন খৰচ কৰিব নোৱাৰাৰ চৰ্ত বান্ধি দিয়া হৈছে। ফলস্বৰূপে ব্যক্তিগত খণ্ডৰ কি হৈছে প্ৰভাৱ বিস্তাৰ পৰিছে এইবিলাকত। শিক্ষা খণ্ডত চিকিৎসালয়ৰ বৃদ্ধি, ব্যক্তিগত চিকিৎসালয়, সেইকাৰণে আমি কৈছোঁ অৰ্থনৈতিক দিশৰ গত পাইছোঁ ব্যক্তিগত খণ্ডৰ প্ৰভাৱ। ভাৰতবৰ্ষৰ যি অৰ্থনৈতিক ব্যৱস্থা, এই অৰ্থনৈতিক ব্যৱস্থাত এতিয়া কি দেখা পাইছোঁ? ব্যক্তিগত খণ্ডৰ প্ৰভাৱ। গতিকেলৈ শিক্ষানুষ্ঠানেই হওক, চিকিৎসালয় হওক বা আন ঔদ্যোগিক অনুষ্ঠানসমূহতে হওক, এতিয়া ব্যক্তিগত খণ্ডসমূহৰ প্ৰভাৱ দেখা গৈছে। যিবিলাক ব্যক্তিগত খণ্ড MNCs বা আন বিদেশী পুঁজিপতি গোষ্ঠীবিলাকে, বনীয়া গোষ্ঠীবিলাকে নিয়ন্ত্ৰণ কৰা দেখা গৈছে। দ্বিতীয়ত আন এটা পাইছোঁ যে অৰ্থনৈতিক দিশত ঊৰ্ধ্বগামী বজাৰ সামগ্ৰী মূল্য। ঊৰ্ধ্বগামী বজাৰ সামগ্ৰী মূল্য অৰ্থাৎ ভাৰতবৰ্ষৰ যি অৰ্থনৈতিক দিশ, এই অৰ্থনৈতিক দিশত বা ইয়াৰ বজাৰখনত উৎপাদিত সামগ্ৰীসমূহ দৈনিক অৰ্থাৎ দিনে দিনে কি হৈছে? মূল্য বৃদ্ধি হ'বলৈ ধৰিছে। আৰু এই মূল্য বৃদ্ধি হোৱাৰ অন্তৰালত দেখা পাইছোঁ যে পশ্চিমীয়া তথা উন্নত ৰাষ্ট্ৰসমূহ বা এই পুঁজিপতি, বিদেশী পুঁজিপতি গোষ্ঠীসমূহৰ বা বনীয়া গোষ্ঠীসমূহৰ কি আছে? ইয়াত স্বাৰ্থ জড়িত হৈ আছে। এয়া আছিলে অৰ্থনৈতিক দিশ। দ্বিতীয়তে আমি আন এটা দিশ পাইছোঁ, ভাৰতত সামাজিক আৰু সাংস্কৃতিক দিশত কেনেধৰণে বিশ্বায়নে প্ৰভাৱ বিস্তাৰ কৰিছে। ভাৰতবৰ্ষত সামাজিক আৰু সাংস্কৃতিক দিশত কেনেধৰণে বিশ্বায়নে প্ৰভাৱ বিস্তাৰ কৰিছে। আমি বিশ্বায়নৰ ফলস্বৰূপে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমাজ ব্যৱস্থাৰ যি গাঁথনি, সমাজ ব্যৱস্থাৰ যি সেই সংস্কৃতিবিলাক আমি জানিব পাৰিছোঁ। আজি যদি আমি ক্লিক কৰি দিছোঁ নিজৰ স্মাৰ্টফোনটোতে বা কম্পিউটাৰতে ক্লিক কৰি দিছোঁ, ক্লিক কৰি দিয়াৰ লগে লগে আমি বিশ্বৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তৰ সমাজৰ লগত যোগাযোগ হৈছোঁ বা সেই সমাজ ব্যৱস্থাৰ লগত সমাজত থকা যি সংস্কৃতি আছে, যি উপাদানসমূহ আছে, সেই উপাদানসমূহ আমি খন্তেকতে আমি জানিব পাৰিছোঁ, খুব কম সময়ৰ ভিতৰত আমি জানিব পাৰিছোঁ বা আমি আদান প্ৰদান কৰিছোঁ। এইটো ইয়াৰ যোগাত্মক দিশ। কিন্তু আমি এতিয়া পাইছোঁ যে এই সামাজিক সাংস্কৃতিক দিশত ভাৰতবৰ্ষৰ নিচিনা তৃতীয় বিশ্বৰ এখন ৰাষ্ট্ৰ হিচাপে আমাৰ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত প্ৰথম কথা মানৱীয় মূল্যবোধৰ ক্ষীৰোষ্ণতা দেখা গৈছে। মানৱীয় মূল্যবোধৰ যি পতন তাক পৰিলক্ষিত হোৱা দেখা গৈছে। পাৰস্পৰিক সহযোগিতাৰ ধাৰণাৰ কোনো গুৰুত্ব নাথাকে। অৰ্থাৎ বিশ্বায়নৰ আন এটা অশুভ লক্ষণ হৈছে যে ইয়াত মানৱীয় মূল্যবোধ, য'ত পাৰস্পৰিক সহযোগিতাৰ ধাৰণা কোনো গুৰুত্ব নাথাকে। অৰ্থাৎ মানৱীয় প্ৰমূল্যবোধৰ যি গুণ, সেইবিলাক বিশ্বায়নৰ ফলস্বৰূপে নোহোৱা আমি পৰিলক্ষিত হৈছে সমাজ ব্যৱস্থাবিলাকত। গতিকেলৈ মানুহৰ বসবাস কৰি থকা যিখন সমাজ, সেইখন ভোগবাদী সমাজ হিচাপে সমালোচনা কৰা দেখা যায়। ইয়াত সকলো বস্তুৰ লাভ লোকচানৰ দৃষ্টিভংগীৰে চোৱা হয় বুলি পণ্ডিতসকলে সমালোচনা কৰিছে, যাৰ ফলস্বৰূপে মানৱীয় যি সম্পৰ্ক, সেই সম্পৰ্কবিলাক দিনক দিনে নাইকিয়া হ'ব ধৰিছে বা ই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। খুব চমুকৈ আমি যদি চাওঁ, আজিৰ পৰা 20-25 বছৰৰ আগৰ যি ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা, তোমাৰ মোৰ গাঁৱৰ বা তোমাৰ মোৰ চৌপাশৰ যি সমাজ ব্যৱস্থা, সেই সমাজ ব্যৱস্থাত আমাৰ মানুহবিলাকৰ পাৰস্পৰিক যি ভাল পোৱা, স্নেহ ভাল পোৱা, আন্তৰিকতা, সেই আন্তৰিকতা স্নেহ ভাল পোৱাৰ আজি ভোগবাদী সমাজ ব্যৱস্থা, বিশ্বায়নৰ ফলত সৃষ্টি হোৱা ভোগবাদী সমাজখনে কি কৰি দিছে? ওচৰ চুবুৰীয়াৰ মাজতে আন্তৰিকতা বা তেনেধৰণৰ স্নেহ ভাল পোৱাবিলাক অভাৱ ঘটিছে। যিবিলাক নেকি যুগে যুগে ধৰি আহিছে যি মানৱীয় মূল্যবোধ, অৰ্থাৎ মানুহে জীয়াই থাকে মানৱীয় মূল্যবোধৰ বাবেই জীয়াই থাকে। কিন্তু বিশ্বায়নৰ ফলত ভোগবাদী যি সমাজ সৃষ্টি হৈছে, সেই সমাজখনে আমাৰ মাজত পাৰস্পৰিক যি সম্পৰ্ক, বিশ্বাস, এইবিলাক কমাই দিছে। দ্বিতীয়তে আন এটা প্ৰভাৱ হৈছে সামাজিক সাংস্কৃতিক দিশত প্ৰভাৱ পেলোৱা আন এটা দিশ আমি পৰিলক্ষিত হৈছে,
সেয়া হৈছে দৰিদ্ৰতা। হয়, বিশ্বায়নে আমাক বহু সুবিধা দিছে। বিশ্বায়নে আমাক আমাৰ যোগ্যতা অনুসৰি আমি সমগ্ৰ নিজৰ সত্তা বিকাশ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে বিশ্বায়নে। যদিহে আমি ইয়াৰ উপযুক্ত ব্যৱহাৰ কৰোঁ। কিন্তু আমি আগতেও কৈছোঁ যে ভাৰতবৰ্ষ এখন দ্বিতীয় জনবহুল ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰখনৰ সামাজিক গাঁথনিটো এক জটিল প্ৰক্ৰিয়া হয়, য'ত নেকি কৃষিভিত্তিক অৰ্থাৎ কৃষিৰ ওপৰত সৰহসংখ্যক জনসাধাৰণে নিৰ্ভৰ কৰিব লগা হয়। আৰু আজিও ভাৰতবৰ্ষৰ বিশেষকৈ গ্ৰামাঞ্চলত বসবাস কৰা যিসকল চহা লোক, খেতিয়ক লোক, এই লোকসকলৰ অৰ্থনৈতিক অৱস্থাটো আজিও এক পয়া লগা অৱস্থাতেই ৰৈ গৈছে। এই কথাখিনি আমি ভালদৰে বুজি পাবলৈ আমি কি চাব লাগিব? যোৱা 6 মাহে ধৰি ভাৰতবৰ্ষৰ চৰকাৰে প্ৰণয়ন কৰা যি 3খন কৃষি আইনৰ বিৰুদ্ধে এতিয়াও দিল্লীত প্ৰতিবাদ কৰিয়ে আছে। যি কি নহওক, দৰিদ্ৰতা হৈছে অন্যতম এটা কাৰণ। দৰিদ্ৰতা বৃদ্ধি বা দৰিদ্ৰতা ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতীয় চৰকাৰ এতিয়াও সফল হোৱা নাই। বিশ্বায়নৰ ফলস্বৰূপে দৰিদ্ৰতা নিৰ্মূল হৈছে বুলি আমি ক'ব নোৱাৰোঁ, বৰঞ্চ দৰিদ্ৰতা অন্য ৰূপত প্ৰকটভাৱে ওলাই পৰিছে। দ্বিতীয়তে হৈছে আন এটা প্ৰভাৱ, সমাজ আৰু সাংস্কৃতিক দিশত আন এটা প্ৰভাৱ হৈছে স্থানীয় সংস্কৃতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি। স্থানীয় যি সংস্কৃতি আছে, আমি সকলোৱে জানো সংস্কৃতিৰ অবিহনে এটা জাতি, ভাষা আৰু সংস্কৃতিৰ অবিহনে এটা জাতি কেতিয়াও ইয়াৰ নিজস্ব পৰিচয় বহন কৰিব নোৱাৰে। কিন্তু আজি বিশ্বায়নৰ ফলত কি দেখা গৈছে? আমি নিজৰ সংস্কৃতি এৰি আন সমাজৰ সংস্কৃতি গ্ৰহণ কৰিছোঁ। ফলস্বৰূপে আমাৰ যিবিলাক ৰীতি নীতি, যিবিলাক আমাৰ পৰম্পৰা, আমাৰ ভাষা, এইবিলাক আমি আজি সংকটৰ সন্মুখীন হোৱা দেখা গৈছে। তোমালোকে এই কথাখিনি বিস্তৃত ৰূপত চাবা। আন এটা হৈছে ডিজিটেল আচৰণৰ যি ঋণাত্মক দিশ। গোলকীকৰণে আমাৰ হাতত কি কৰিলে? আমাৰ হাতত টেকন'লজিকেল যিটো দিশ, অৰ্থাৎ যোগাযোগ ব্যৱস্থাটোক ক্ষিপ্ৰ কৰি তুলিলে। এতিয়া আমাৰ হাতৰ মুঠিতেই গোটেই পৃথিৱীখন লুকাই থাকে। গ্ল'বেল ভিলেজ যাক আমি কওঁ। আমাৰ এই ক্ষুদ্ৰ মোবাইল ফোনটোত, স্মাৰ্টফোনটোত গোটেই পৃথিৱীখন আমাৰ সোমাই আছে। আমি তৎমুহূৰ্ততে আমি যিকোনো কাম ইয়াতে সমাধা কৰিব পাৰোঁ। কিন্তু ভাৰতবৰ্ষৰ নিচিনা সমাজ ব্যৱস্থাত আজিও ইয়াৰ জনসাধাৰণৰ ওপৰত কি হৈছে? ডিজিটেল আচৰণ এক ঋণাত্মক দিশত পৰিলক্ষিত হয়। আমি ইয়াত শিক্ষিত আৰু অশিক্ষিতৰ বুলি কোনো কথা নাই। অৰ্থাৎ শিক্ষিত লোকসকলৰ মাজতো আমি যেনেধৰণে আচৰণ কৰিব লাগে, ভাৱৰ আদান প্ৰদান কৰিব লাগে, আমি যেনেধৰণে নিয়মানুৱৰ্তিতাবিলাক মানি চলিব লাগে, শৃংখলাবদ্ধ নিয়মবিলাক যেনেধৰণে মানি চলিব লাগে, কিন্তু এই ডিজিটেল আচৰণৰ ক্ষেত্ৰত আমি মানি চলা দেখা নাযায়। ইয়াৰ পৰা আমাৰ ব্যক্তিগত আৰু সামাজিক যিবিলাক দিশ আছে, ইয়াৰ আভ্যন্তৰীণ দিশবিলাক পৰিস্ফুট হোৱা দেখা যায়। অৰ্থাৎ এজন ব্যক্তিজনৰ যি আভ্যন্তৰীণ মনোজগত আৰু ইয়াৰ যি বাহ্যিক অৰ্থাৎ সমাজখনৰ লগত যোগাযোগ কৰাৰ যি দৃষ্টিভংগী, সেই ক্ষেত্ৰত পৰিস্ফুট হয়, প্ৰকটভাৱে ওলাই পৰে ডিজিটেল আচৰণৰ দ্বাৰা। আন এটা আমি পাইছোঁ যে উচ্ছৃংখল যুৱ সমাজ। সামাজিক সাংস্কৃতিক দিশত প্ৰভাৱ বিস্তাৰ কৰা আন এটা দিশ হ'ল উচ্ছৃংখল যুৱ সমাজ। তোমালোকে নিউজ পেপাৰত পাইছা, ড্ৰাগছ বা কোনো নিচাজাতীয় সামগ্ৰীবিলাকত বা তেনেধৰণৰ উঠি অহা যিবিলাক নতুন চাম,
এই নতুন চামে আসক্ত হৈছে, বিভিন্ন ধৰণৰ অপকৰ্মত লিপ্ত হৈছে, অমানৱীয় কাৰ্যত লিপ্ত হৈছে, মানৱীয় মূল্যবোধক কোনো সন্মান দিবলৈ তেখেতলোকে জনা নাই। বহু লোকে এই কথাখিনি সমালোচনা কৰে। গতিকে তোমালোকে এইখিনি পৰ্যবেক্ষণ কৰিবা। আমাৰ নিচিনা, পুনৰবাৰ কৈছোঁ, আমাৰ নিচিনা অৰ্থাৎ উন্নয়নশীল ৰাষ্ট্ৰ বা তৃতীয় বিশ্বৰ এখন ৰাষ্ট্ৰৰ সমাজ ব্যৱস্থাত আজিও আমাৰ সমাজ ব্যৱস্থাত কেনেধৰণে, আজিও নহয়, আমাৰ সমাজ ব্যৱস্থাত কেনেধৰণে বিশ্বায়নে প্ৰভাৱ বিস্তাৰ কৰিছে, বিশেষকৈ এই যে যুৱ উচ্ছৃংখল হৈছে, উচ্ছৃংখলতা বৃদ্ধি পাইছে বিভিন্ন ক্ষেত্ৰত, সেইবিলাকে অদূৰ ভৱিষ্যতে আমাৰ সমাজখন থান বান কৰি দিব। আমি যি দেখি থকা সপোন, ৰাষ্ট্ৰই দেখি থকা সপোন, সেই সপোনবিলাক এনেধৰণৰ উচ্ছৃংখলতা জীৱ সমাজ থাকিলে কি হ'ব? বাস্তৱতে কেতিয়াও নহ'ব। বাৰু যি কি নহওক, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি তৃতীয়টো কাৰক, বিশ্বায়নৰ মূল তৃতীয়টো কাৰক ৰাজনৈতিক দিশত প্ৰভাৱ। ৰাজনৈতিক দিশত প্ৰভাৱ, গতিকে এই ৰাজনৈতিক দিশৰ প্ৰভাৱ কেনেধৰণে আমি চাম। প্ৰথমটো হৈছে ক্ষমতাকেন্দ্ৰিক ৰাজনীতি। তোমালোকে যদি চোৱা, ভাৰতবৰ্ষৰ স্বাধীনোত্তৰ পাছৰে পৰা বা স্বাধীনোত্তৰ কালত যে ইয়াৰ ৰাজনৈতিক পৰিক্ৰমা আছে, ৰাজনৈতিক যি যাত্ৰা আজিলৈকে, এই যাত্ৰাটো যদি আমি পৰ্যবেক্ষণ কৰোঁ, তেতিয়াহ'লে কি দেখা পোৱা যায়? ক্ষমতাকেন্দ্ৰিক ৰাজনীতিয়ে বৰ্তমানত অৰ্থাৎ সাম্প্ৰতিক সময়ত গোলকীকৰণৰ ফলস্বৰূপে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিয়ে বিশেষভাৱে প্ৰাধান্যতা পোৱা দেখা যায়, যিয়ে নেকি গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি হৈছে। অৰ্থাৎ চৰকাৰত শাসনাধিষ্ঠিত ৰাজনৈতিক দলটোৱেই হওক বা বিৰোধী ৰাজনৈতিক দলেই হওক, সকলো জনপ্ৰতিনিধিয়ে কেনেধৰণে পৰৱৰ্তী নিৰ্বাচনত জয়ী হৈ আসনখন ৰক্ষা কৰোঁ, হয়তো সেইখন আসন বিধায়ক হ'ব পাৰে, বিধায়কৰ পদ হ'ব পাৰে, কোনো MLA হ'ব পাৰে, কোনো MPs হ'ব পাৰে। গতিকে এনেধৰণে শাসনাধিষ্ঠিত চৰকাৰত থকা যি ৰাজনৈতিক দল বা বিৰোধী ৰাজনৈতিক দলবিলাকে নিজা নিজা কূট কৌশল ৰচনা কৰা দেখা যায়, যিবিলাকে নেকি ক্ষমতাক গুৰুত্ব দিছে, প্ৰাধান্য দিছে। কল্যাণকামী ৰাষ্ট্ৰত জনসাধাৰণক কল্যাণ কৰাৰ স্বাৰ্থৰ বিপৰীতে সদন বা সংসদৰ অধিৱেশনবিলাকত এই আমাৰ জনপ্ৰতিনিধিবিলাকৰ যি আচৰণ, সেই আচৰণবিলাকে কি প্ৰকট কৰি দিয়ে? তেখেতলোক ক্ষমতাৰ কাৰণে উদ্বাউল হৈ থাকে। তেখেতলোক ক্ষমতা ৰক্ষাৰ বাবে যিকোনো কাম কৰিবলৈ প্ৰয়াস কুণ্ঠাবোধ নকৰে। গতিকে যিবিলাক কথাই নেকি গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান জনাইছে, গণতন্ত্ৰৰ যি মূল আদৰ্শ, য'ত নেকি জনসাধাৰণেই সৰ্বা, সেইটো এটা কথা। তৃতীয়তে হৈছে ক্ষুদ্ৰ জাতিসমূহৰ আত্মনিৰ্ধাৰণৰ প্ৰতি হাবিয়াস। বৰ্তমান সময়ত দেখা গৈছে গোলকীকৰণৰ ফলস্বৰূপে বিশ্বৰ বিভিন্ন প্ৰান্তৰ যিবিলাক ইথনিক যিবিলাক গোষ্ঠী আছে, নৃগোষ্ঠী যিবিলাক আছে, ঠিক ভাৰতবৰ্ষতো এই ধৰণৰ ক্ষুদ্ৰ জাতিসমূহে নিজক আত্মপ্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, নিজক সবল ৰূপত প্ৰকাশ কৰাৰ ক্ষেত্ৰত অধিক সক্ৰিয় হোৱা দেখা যায়। সেয়ালৈকে স্বায়ত্ত শাসনৰ যোগেদি, অট'নমাছ কাউন্সিলৰ যোগেদি বা তেনেধৰণৰ দাবী আন্দোলনেৰে নিজৰ জাতিটোক সুৰক্ষা দিয়াৰ, ৰাজনৈতিকভাৱে সুৰক্ষা দিয়াৰ বা অৰ্থনৈতিকভাৱে অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত ক্ষুদ্ৰ জাতিসমূহে কি কৰিছে? আজি আগবাঢ়ি অহা দেখা হৈছে। এইখিনি আছিলে মূলতঃ তিনিটা: অৰ্থনৈতিক দিশত বিশ্বায়নৰ প্ৰভাৱ, সামাজিক আৰু সাংস্কৃতিক দিশত বিশ্বায়নৰ প্ৰভাৱ, আৰু আমি শেষত পালোঁ ৰাজনৈতিক দিশত বিশ্বায়নে কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে ভাৰতবৰ্ষত। আৰু কিন্তু এইটো কথা নহয় যে আমি ঋণাত্মক দিশত বা এই কথাখিনি চাইছোঁ। এতিয়া গোলকীকৰণৰ যদি মূল্যায়ন কৰা হয়, গোলকীকৰণৰ যি যোগাত্মক দিশ, গোলকীকৰণক আমি কেনেধৰণে মূল্যায়ন কৰিম, সেই কথাখিনি তোমালোকে অধ্যয়ন কৰা।
এই যিটো প্ৰভাৱ আমি এতিয়া পঢ়িলোঁ, প্ৰভাৱখিনি কথাৰ বিষয় সন্দৰ্ভত পঢ়িলোঁ, এইখিনি পঢ়ি আৰু চৌপাশৰ সমাজ ব্যৱস্থাবিলাক তুমি চাই ৰাজনৈতিক অৰ্থনৈতিক আমাৰ ব্যক্তিগত বা সামাজিক যিবিলাক দিশ, এই দিশসমূহ অধ্যয়ন কৰি তুমি গোলকীকৰণৰ মূল্যায়ন কৰাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰা। যি কি নহওক, ধন্যবাদ।